নমস্কাৰ গাইজ, আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ' লৈ। তো সাজি কাচি ওলালোঁ আজি। চবখিনি কোৱাৰ আগতে ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড শ্যামছ ব্লগ। তাৰপিছত আজি আমি তেজপুৰ অগ্নিগড়, যি এটা খ্যাত পাণ ৰজাৰ নগৰী চহৰ বুলি, সেই অগ্নিগড়ত আমি ধুনীয়াকৈ আপোনালোকক দেখাবলৈ শিকিম। চব ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। So guys, আমাৰ লগৰ তাৰ লগতে যাম। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব দেই। চ' ৰেলৰ ডবা এটা আহিল এইখিনি সময়তে। চ' ইয়াত অলপ সময় ৰখিবলগীয়া হ'ল। চ' হৈ গ'ল অলপ পাম দি বোলে। চ' সেই দোস্ত, এয়া দুফালে দেখিব পাইছে আপোনালোকে, যিহেতু শাওণ মাহ আৰু তাতে অসমৰ প্ৰধান জীৱিকা হ'ল খেতি। চ' দুয়োফালে একদম এটা সেউজীয়া ৰঙেৰে আৱৰা সেই সোণালী পথাৰ দুখন চাওক, কি মনোমোহা দৃশ্য। এইফালে বোকা দি থৈ দিছে। ত' গাইজ, খেলমাটি হুঁচৰি বান্দৰমাৰি হৈ আমি ফাইনেলি NH-লৈ ওলাই গ'লোঁ। হয় দোস্ত, এতিয়া আমি তেজপুৰ মিছন চাৰিআলি পালোঁহি। ৱেলকাম টু মিছন চাৰিআলি তেজপুৰ। চ' আৰু আমি সেই পৰুৱা চাৰিআলি যোৱা ৰাস্তাটো লগৰজনৰ তাত। চ' মই লাইন বাছ ধৰি ফ'ৰ্ট আৰু অগ্নিগড়লৈ যাম। চ' মই এইখিনিতে নামি পেলাই কি কৰিম, গুচি যাম আৰু তেজপুৰ মেইন টাউনলৈ। ৰখিব লাগিব ন? দে বাই বাই দে। অঁ দাপুন তুমি কি নাম দিম, নদী মই লহৰে সাগৰ বিচাৰে, ময়ো তোমাতে মিলিম। আমি পালোহি এতিয়া। অলপ দূৰ অগ্নিগড় সেইটো ৰাস্তাই যাব লাগিব। সেইটো ৰাস্তাই গৈ পেলাই অগ্নিগড় পামগৈ। তাৰপিছত তাৰ আগতে মানে ব্ৰহ্মপুত্ৰ মহাভৈৰৱ ব্ৰহ্মপুত্ৰ নদীখন ভালকৈ চালোঁ এবাৰ। তাৰপিছত ইয়াত পানী আহিছে, মানে বৰষুণ দি দিয়া দেখি অলপমান পানী অহা যোৱা কৰিছে। ইয়াত অলপ পানী বাঢ়ি গৈছে বুলি ক'ব পাৰোঁ। ইয়ালৈকে পানী আছে। ইয়াৰ পিছফালে মহাবাহু ব্ৰহ্মপুত্ৰ। এই দোস্ত, এইবাৰ অগ্নিগড় অহা দুবাৰ হ'ব। তাৰপিছত মানে এবাৰ অলপ উইণ্টাৰ ছিজনত আহিছিলোঁ। তাৰপিছত আহোঁতে আৰু 3-4 মাহমান হ'ল আকৌ আহিলোঁ। তাৰপিছত আপোনালোকৰ কাৰণে এটা ভিডিঅ' দিবলৈ। চ' ভিডিঅ'টো যাতে চাই আৰু আপোনালোকে স্কিপ নকৰি, কাৰণ যিহেতু অলপ কষ্ট লাগেই দিয়কচোন বাৰু। চ' সেইটো ৰাস্তাই আমি গৈ আছোঁ অগ্নিগড়। চ' আমি অৰ্থাৎ অগ্নিগড় পালোঁহি। তাৰপিছত ইয়াতে সেই টিকেট কাউণ্টাৰত টিকেট লৈ তাৰপিছত এই ৰাস্তা দি প্ৰৱেশ কৰি যাম। তাৰপিছত টিকেট লৈ লওঁ। জয় দোস্ত, এয়া অগ্নিগড়ত আমি প্ৰৱেশ কৰিম এতিয়া ধুনীয়াকৈ। এয়া টিকেট ফালি দিলে, তাৰপিছত চাই পেলাই অলপ ভিডিঅ'টো ধুনীয়াকৈ উঠি যাওঁ অগ্নিগড়লৈ। চ' ইয়াতে ধুনীয়াকৈ চিৰি বনোৱা আছে। তাৰপিছত ধুনীয়াকৈ উঠি গ'লেই হ'ল আৰু ইয়াৰ পৰা। তাৰপিছত আমাৰ পৌৰাণিক যিখিনি চিহ্ন, সেই চিহ্নখিনি দেখুৱাবলৈ আৰম্ভ কৰিছোঁ। চ' উঠিয়ে কি প্ৰথমে পালোঁ আপোনাৰ উষা দেৱীৰ পানী অনা ঘট। চ' এইটো ৰাস্তাই আকৌ আমি উঠি যাম। বলক উঠি যাওঁ আমি এতিয়া। তাৰপিছত উঠি গৈ এতিয়া অলপ মধ্যমা স্তৰটো পাইছোঁগৈ। স্তৰ পাই গৈ আমি যি অনিৰুদ্ধ আৰু উষাৰ বিয়াৰ যিটো চিহ্ন, সেই চিহ্নটো দেখাবলৈ যত্ন কৰিম। ত' চাই থাকিব। মাতটো অলপ বেয়াকৈ আহিব পাৰে, অলপ কিবা তাৰ ভাগৰ লাগিছে দিয়কচোন উঠি হ'লেও, যিমান যি হ'লেও। চ' ইয়াত দেখিব পাইছে আপোনালোকে, লগত আছে তেওঁৰ চিত্ৰলেখা, অৰ্থাৎ আৰু বৰমালা পিন্ধাইছে।
উশাহ দিবিয়ে কাক শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ নাতিনেক অনিৰুদ্ধক বলক আৰু বেলেগ চাওঁগৈ আগৰ পৌৰাণিক চিহ্নটো চ' ইয়াত হৰ হৰ মহাদেৱ কৃষ্ণ 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 চ' মহাদেৱ কিবা এটা কৰিব আৰু এইবছৰ 2023 চনত চাকৰি এটা দিব দেই হৰ হৰ মহাদেৱ চ' বলক আকৌ সেই দোস্ত এইটো আমি অলপ আৰু ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম এইটো হ'ল আপোনাৰ চিত্ৰলেখাৰ অনিৰুদ্ধ হৰণ অৰ্থাৎ চিত্ৰলেখাই অনিৰুদ্ধক কেনেকৈ হৰণ কৰিছিল মানে হৰণ কাৰণে বুজি পায় ধৰক কিডনেপ কৰা দিয়ক ইংলিছত চ' এইটো ধুনীয়াকৈ কান্ধত উঠাই অনিৰুদ্ধক লৈ যোৱা চিত্ৰটো চিনটো এনেকৈ অংকিত কৰা হৈছে আৰু আমি আগলৈ যাওঁ আৰু কিবা দেখা পাওঁ সেইটো অদ্ভুত দৃশ্য দেখোন এই ওপৰৰ তৰফ ইয়াতকৈ আৰু ওপৰত নাই চ' এইটো বিল্ডিং তাতে যদি ধুনীয়াকৈ গাৰ্লফ্ৰেণ্ড আনে তেনেহ'লে ধুনীয়াকৈ কথা পাতিব পাৰিব মোৰ নাই নাই তাৰপিছত এইফালে আছে পাৰ্ক সৰু সৰু পোৱালীৰ ধুনীয়াকৈ খেলি থাকিব পাৰে তাৰপিছত সেইফালে আছে পাৰ্ক তাৰপিছত এটা দৃশ্য এতিয়া দেখুৱাম যে এই পাৰ্কখনৰ উত্তৰ পাৰ্ক নহয় দক্ষিণ পাৰ্ক হ'ব ত' দক্ষিণ পাৰ্ট আছে সেয়া মহাবাহু ব্ৰহ্মপুত্ৰ সেইখন মহাবাহু ব্ৰহ্মপুত্ৰ পানী ভৰি গৈছে আজি বৰষুণ দি আছিল যে আকৌ ওপৰৰ ষ্টেপৰ পৰা আমি এতিয়া আকৌ নামি যাম বেলেগ দৃশ্য কিবা দেখি পাওঁ নেকি অলপ তাৰপিছত চাম সেইফালে হ'ল আপোনাৰ যিখিনি ইয়াৰ কৰ্মকৰ্তাৰ গেষ্ট হাউচ বুলি ক'ব পাৰোঁ সেই গেষ্ট হাউচ এইফালে আছে এইফালেও যদি যায় তেতিয়াহ'লে এইফালে পাৰ্ক পাব সৰু সৰু পোৱালি তাৰপিছত কিছুমান পাৰ্কত বহি থাকে আৰু ইয়াত কথা চথা অলপ একদম সুন্দৰ নিজাল পৰিৱেশটো চ' কথা পাতি সকলোৱে ভাল পায় চ' ইফালে যদি কথা পাতিব বিচাৰে আহি পেলাই তেনেহ'লে এইফালে যাব পাৰিব চ' আকৌ নামি আহি এটা ষ্টেপত তাৰপিছত এইখিনি পালোঁ চ' এইখিনি হ'ল আপোনাৰ মহাদেৱ আৰু ভগৱান শ্ৰীকৃষ্ণৰ যুদ্ধৰ স্থল অৰ্থাৎ যুদ্ধস্থল মানে যুদ্ধ কেনেকৈ কৰিছিল ধৰক সেইটো যুদ্ধ হৈছে আৰু তাৰপিছত মাজত আছে ব্ৰহ্মাদেৱে কেনেকৈ কয়লাটো ৰখি আছে অৰ্থাৎ হৰিহৰৰ যুদ্ধৰ কেনেকৈ তল পৰে তাকে প্ৰয়াস কৰি পেলাই এনেকৈ হৈছে চ' এইখিনি আছিল তাৰপিছত কেনে এটা মনোমোহা দৃশ্য তালে এই ওপৰত ধুনীয়াকৈ হৰ হৰ মহাদেৱ ভগৱান কৃষ্ণ জয় শ্ৰীকৃষ্ণ চ' আকৌ এটি দৃশ্য দেখি পালোঁ ইয়াত যে সেইটো হ'ল আপোনাৰ বান ৰজাই ভগৱান শ্ৰীকৃষ্ণ নাতিনেক যি অনিৰুদ্ধ আছিল সেই অনিৰুদ্ধক নাকেৰে অৰ্থাৎ নাক পাশ মানে আপুনি সাপেৰে তাক কি আছিলে বান মাৰি বন্দী কৰিছিল চ' এইখিনি দৃশ্য ইয়াত কেনে দৃশ্য ভাল লাগিছে দিয়ক চাই চ' গাইজ ভিডিঅ'টো এইখিনিতে আছিল চ' দেখাবলগীয়া যিখন অগ্নিগড় পাহাৰ চ' অগ্নিগড় পাহাৰ এইখনে হ'ল অগ্নিগড় পাহাৰ যিখন পাহাৰত আমাৰ এনেকৈ টিকেট এটা দিয়া হয় টিকেটটো 30 টকা লয় কাউণ্টাৰ লৈ ল'ব পাৰিব তাৰপিছত আৰু ছিকিউৰিটিজনে লৈ আধা ফালি সি লৈ ল'ব আধা আৰু আধা আপোনাক দিব চ' আধাটো আপুনি পকেটত ৰাখিব পকেটত ৰাখিহে তাত প্ৰৱেশ কৰিব যদি টিকেটটো আধাটো হেৰুৱায় তেতিয়াহ'লে আপোনালোকক সোমাব দিয়া নহ'ব চ' ন' এণ্ট্ৰি হৈ যাব মানে চ' ধ্যান ৰাখিব এইখিনি কথা চ' গাইজ ভিডিঅ'টো ইমানেই আছিল তাৰপিছত আকৌ এটা আহিম নতুন ভিডিঅ' লৈ তেজপুৰৰ ঘূৰিবলগীয়া বহুত চহৰ আছে তেনেকৈ মহাভৈৰৱ মন্দিৰ গণেশ ঘাট তাৰপিছত অগ্নিগড় যিহেতু আমি আজি আহিলোঁ চ' আৰু বহুতো কীৰ্তিচিহ্ন বা ঐতিহ্যমণ্ডিত ঠাই আছে চ' সেইবোৰ ঠাই ঘূৰিবলৈ আমি প্ৰয়াস কৰিম চ' আগলৈ এনেকুৱাবোৰ ভিডিঅ' দিবলৈ প্ৰয়াস কৰিম চেষ্টা কৰিম তাৰপিছত যদি ভিডিঅ'টো ভাল পাইছে অকণ হ'লেও ভাল পাইছে তেনেহ'লে লাইক কৰিব পাৰিলে কমেণ্ট কৰি দিব আৰু যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব দেই চ' এখন ধুনীয়া মনোমোহা দৃশ্য ইয়াত আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ চ' ভিডিঅ'টো অলপ হ'লে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব চ' আজিলৈ ইমানেই বাই বাই